हेलो बंधुসকল আসসালামু আলাইকুম আশা কৰো আপোনালোকে ভালে আছে। তো আজি নতুন একটা ব্লগ ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। তো এইটো আমাৰ মাটি হয়। তো এইটো মাটিত আমি ৰঙালাও লগাম। তো ট্ৰেক্টৰ আহিছে, ট্ৰেক্টৰ দি হাল মাৰি আছো। তো চাই থাকিব ভিডিঅ' শেষলৈ। আজি ট্ৰেক্টৰ দি হাল মাৰিম, মই হাল মাৰিবলৈ চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো। তো এই ট্ৰেক্টৰ হাল মাৰি আছে, চাওক এইখিনিত ৰঙালাও লগাম। তো বন্ধুসকল আপোনালোকে কমেণ্ট কৰি জনাব তো ৰঙালাওৰ মাটি এইটো হৈ আছে নে নাই। আগতে এক চাহ দিছোঁ, তো দুই চাহ হৈ আছে, তিনিটামান দিম, তাৰপিছত ৰঙালাও লগাম। তো মই আৰু মোৰ ভাতিজা এইটো নজমল, তো দুজন। তো চাওক ট্ৰেক্টৰ বহুত দূৰ গৈছে। তো ট্ৰেক্টৰ ঘূৰি আহিলে ট্ৰেক্টৰত উঠিম আমি। তো ট্ৰেক্টৰ চলাবলৈ চেষ্টা কৰিম বহুত দিন পিছত। ট্ৰেক্টৰত উঠি ল'লোঁ মই। এতিয়া মই হাল মাৰিম। চাওক বন্ধুসকল, বৰ্তমান মই হাল মাৰি আছোঁ। বহুত দিন পিছত ট্ৰেক্টৰ চলাই আছোঁ।
বাকী আছে ইয়াত সেইখিনি মাৰি দিব। তো বন্ধুসকল কাৰোবাৰ যদি হাল বাব লাগে তো ড্ৰাইভাৰৰ ফোন নাম্বাৰটো মই স্ক্ৰীনত দি দিম। তো ফোন কৰিব, ফোন কৰি ট্ৰেক্টৰটো মাতি ল'ব। হাল মাৰা শেষ হৈছে মোৰখিনি। তো এইটো মোৰ দাদাৰ হয়, এইটো মাৰিব বৰ্তমান। এইখিনি মাৰিব। ধন্যবাদ সকলকে ভিডিঅ'টো চোৱাৰ কাৰণে। আজিৰ কাৰণে এইখিনি। আসসালামু আলাইকুম, জয় অসম।